ফুটা লেটিয়াই আছে এইটো বৰ চেৰেকি বুলি কয় এইটোক লেটাই বুলি কয় এইদৰে হাতখনে ঘূৰাই থাকে এইখন ৰাজখন আমি বৰ্তমান গামোচা লগাইছোঁ গামোচাখন কিমান বহলকৈ ল'ম সেইটো অনুপাতত প্ৰথমতে গামোচাখনৰ জোখ অনুসৰি এইটো মূৰত এটা কাঠি আৰু এইটো মূৰত এটা কাঠি ভৰাই ল'লোঁ ৰাজখনৰ ঘূৰ মাজত তাৰপিছত আমি এইখিনিক ববিন বুলি কোৱা হয় বগা ববিন আমি 13টা লৈছোঁ বাকী ৰঙাখিনিক আঁচু বুলি কোৱা হয় আমি গামোচা লগাইছোঁ 13টা ববিনৰ জোখ অনুপাতত আমি এইডোখৰত আমি কাঠি ভৰাই গৈছোঁ দেখিছেনে এইটোক কোৱা হয় কাহনি মানে আমি এবাৰত 13ডাল সূতা নিম এই 13টা ববিনৰ 13ডাল সূতাৰ হিচাপ অনুপাতত এইটোক কাহনি বুলি কোৱা হয় এইদৰে আমি একাহনি দুকাহনিকে টোটেল 20 কাহনি আমি ইয়াত হিচাপ লৈ ল'ম আৰু 20 কাহনি হোৱাৰ পিছত আমি এনেকুৱা এটা দীঘল কাঠিৰে সেই 20 কাহনিটো যিমান জোখৰ হয় এই কাঠিটো আমি ভাঙি ল'ম 20 কাহনিৰ জোখত তাৰপিছত আমি আনটো মূৰৰ পৰা জুখি আনিম 20 কাহনি হ'ল এইডোখৰত 20 কাহনি হৈছে এই 20 কাহনি হওঁতে আমি এইডোখৰত এইটো কাঠিটো ভৰাই দিছোঁ আৰু এইডোখৰৰ পৰা তললৈ আমি 20 কাহনি লৈ আহিছোঁ এইডোখৰত আমি এইটো কাঠিটো আছে এইখিনি আমি 20 কাহনি জুখি থওঁতে তাতে পৰিছিলে ওপৰৰ কাঠিখিনি আমি আঁতৰাই দিলোঁ তললৈ কিমান থাকিলেগৈ 1 2 3 4 5 6 7 8 9 10 11 12 মানে আমাৰ গামোচাখন এইটো বহলত হৈছে ইয়াত 20 কাহনি আছে 20 কাহনিয়ে এবিঘা হয় এতিয়া আমি আমাৰ গামোচাখন কিমান বহলৰ বুলি ক'বলৈ হ'লে এবিঘা দুবিঘা আৰু ইয়াত থাকিলে 12 কাহনি দুবিঘা 12 কাহনি আমাৰ গামোচাখনৰ বহলটো 20 কাহনিয়ে 1 বিঘা হয় এয়াই হৈছে তাঁত লগাওঁতে ৰাজ লিখাৰ নিয়ম নেপাওঁ পাকটো লাহেকৈ থবি
গামোচা 15খন সৰিয়াটো লাগে সিজোৱা সূতা কাহানিলে এয়া বাতি কঢ়িয়াই হৈ গৈছে ৰাছ ভৰাবলৈ এয়া ডাংমাৰিত ভৰাই ঠিক কৰি ল'লোঁ ইয়াৰ পাছত এতিয়া ৰাছ ভৰাম এইটোক ৰাছ ভৰোৱা বুলি কোৱা হয় বহুদিন ব্যৱহাৰ কৰা নাই কাৰণে মাটিত অলপ এইদৰে মাৰি লৈছোঁ ৱাছ কৰি লৈছোঁ ৰাছ ভৰোৱাটো এইখন ৰাছখন এইদৰে লৈ লৈছোঁ এইডাল মাৰি এডাল দি ৰাছখন সুবিধা কৰি লৈছোঁ এইডাল হলি বুলি কোৱা হয় তাৰপিছত এইদৰে ৰাছত ভৰাম এইডাল ৰাছ চলাই হোৱাৰ পিছত বৰ তুলিব বৰ তোলাৰ পিছত শালত দাঙিব